हेलो स्टूडेंट्स, आज আমি পড়িম क्वेश्चन नंबर 3। सो क्वेश्चन नंबर 3 আমাক দিয়া আছে খালি ঠাই পূৰ কৰা। এই কোশ্চেনখিনি আমি তোমালোকৰ সুবিধাৰ কাৰণে আগতীয়াকৈ লিখি লৈছো। কি কৰিব লাগে, আমাৰ খালি ঠাই পূৰ কৰিব লাগে। সো এক নম্বৰটো কি আছে, বৃত্তৰ কালি a ইকুৱেল পাই r স্কয়াৰ। যদি a বাড়ে তেন্তে r ড্যাশ, যদি r কমে তেন্তে a ড্যাশ। সো এই খালি ঠাইটো পূৰ কৰাৰ আগত আমাক এটা কনসেপ্ট জানিব লাগিব, হেইটো হল বৃত্ত। সাপোজ ধৰা এইটো এটা বৃত্ত আৰু সৰু এটা বৃত্ত আছে। হল বৃত্তৰ মাজত এটা পয়েন্ট থাকে, এইটো কোৱা হয় কেন্দ্ৰ, আৰু কেন্দ্ৰৰ পৰা এইখিনি কোৱা হয় ব্যাসাৰ্ধ r। সেম ভাবে এইটোৰো কি থাকিব, এটা ব্যাসাৰ্ধ থাকিব, এইটো r। হল এতিয়া এটা বস্তু লক্ষ্য কৰা, কালিটো কি বস্তু? কালি হৈছে এই বৃত্তৰ ভিতৰত কিমানখিনি ঠাই আছে, কিমানখিনি জায়গা আছে, সেইটো কি বৃত্তটোৰ কালি। এই বৃত্তৰ ভিতৰত যিমানখিনি ঠাই আছে সেইটো কি বৃত্তটোৰ কালি। এই বৃত্তৰ ভিতৰত যিমানখিনি জায়গা আছে সেইটো কি বৃত্তটোৰ কালি। তাৰ মানে এই বৃত্তটোৰ ভিতৰত ঠাই বেছি আছে, ঠাই বেছি আছে মানে কি হ'ব, ইয়াৰ কালি বেছি হ'ব। এই বৃত্তটো সৰু, গতিকে ইয়াৰ ভিতৰত ঠাই কম আছে, জায়গা কম আছে, গতিকে ইয়াৰ কালি কি হ'ব, কম হ'ব। আৰু এটা বস্তু লক্ষ্য কৰা, এই বৃত্তটোৰ কালি বেছি, লগতে ব্যাসাৰ্ধটো কি হ'ব, বেছি হ'ব। আৰৰ মানটো কি বেছি। এইটো চোৱা, এইটো হল ডাঙৰ ব্যাসাৰ্ধ আৰু এইটো হল কি একেবাৰে সৰু ব্যাসাৰ্ধ। সৰু কি কাৰণে, কাৰণ বৃত্তটোই সৰু, এই কারণে ব্যাসার্ধ সৰু হৈ যাব। তার মানে কথাটো এইটো যে যদি বৃত্তৰ ব্যাসাৰ্ধ ডাঙৰ হয়, বেছি হয়, তেনেহলে বৃত্তটোৰ কালিও কি হয়, বেছি হয়। আৰু বৃত্তৰ ব্যাসাৰ্ধ সৰু হলে, চুটি হলে বৃত্তটোৰ কালিও কি হয়, সৰু হয়। কারণ বৃত্তটোই সৰু হৈ যায়, যাৰ ব্যাসাৰ্ধ ডাঙৰ থাকে তাৰ কালিও ডাঙৰ থাকে, তাৰ মানে বেছি থাকে। ইয়াত সব ব্যাসাৰ্ধ বেছি আছে, গতিকে ইয়াৰ ঠাই বেছি, কালিও বেছি। ইয়াত ব্যাসাৰ্ধ সৰু আছে, কালিও কি হ'ব, কম হ'ব। এইখিনি কনসেপ্ট ক্লিয়াৰ। তাৰ মানে যদি বৃত্তৰ ব্যাসাৰ্ধ বেছি হয় তেন্তে সেই বৃত্তৰ কালিও কি হ'ব, বেছি হ'ব। আৰু যদি বৃত্তৰ ব্যাসাৰ্ধ কম হয় তেনেহলে বৃত্তৰ কালিও কি হ'ব, কম হ'ব। ওলোটা ভাবে যদি মই কওঁ যে যদি বৃত্তৰ কালি বেছি হয় তেনেহলে ব্যাসাৰ্ধও কি হ'ব, বেছি হ'ব। আৰু বৃত্তৰ কালি যদি কম হয় তেনেহলে ব্যাসাৰ্ধও কি হ'ব, কম হ'ব। এটা কম হলে আনটো কি হ'ব, কম হ'ব। এতিয়া আনসাৰটো ক'ব পাৰিবা, যদি এবারে, তাৰ মানে এ মানে কালি এৰিয়া, যদি কালি বাড়ে তেন্তে আর মানে ব্যাসার্ধ, ব্যাসার্ধ কি হ'ব, এরিয়া। কালি বাড়িলে ব্যাসার্ধ কি হ'ব, কালি বাড়িলে ব্যাসার্ধ কি হ'ব লাগিব, বাড়িব লাগিব। সো ব্যাসাৰ্ধটো কি হ'ব, বাড়ে বুলি লিখিব লাগে। হল বুজি পাইছা এইটো? কাৰণ অলপ আগতে কলো যে যি বৃত্তৰ কালি বেছি হ'ব তাৰ ব্যাসাৰ্ধ কি হ'ব, বেছি হ'ব। যেহেতু কৈছে কি যে এ বাড়ে, তাৰ মানে কালি বাড়ে, যদি কালি বাড়ে আরও বাড়িব লাগিব, ব্যাসাৰ্ধ বাড়িব লাগিব। হল এতিয়া আকৌ কি কৈছে, যদি আর কমে, তাৰ মানে ব্যাসাৰ্ধ যদি কমে, ব্যাসাৰ্ধ কমিলে তেন্তে এ কি হ'ব, কালি কি হ'ব, কালিও কম হ'ব। তেনেহলে কি লিখিব লাগিব, আর কমে তেন্তে এ কি হ'ব, কমে। বুজি পাইছা? তাৰ মানে এটা কমিলে আনটো কি হ'ব, কমিব, এটা বাড়িলে আনটো কি হ'ব, বাড়িব। এতিয়া দ্বিতীয় নাম্বাৰটো চোৱা, এখন গাড়ীৰ ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। তলত চোৱা এটা তালিকা আছে, এই টি যে দেখা পাইছে এইটো হল টাইম, আৰু ডি মানে কি দূৰত্ব, ডিস্টেন্স। ইয়াত লক্ষ্য কৰা টাইমটো লাহে লাহে কি হৈছে, বাঢ়ি আছে। 1 2 3 4 5 6 সময় লাহে লাহে কি হৈ আছে, ইনক্রিজ হৈ আছে, বৃদ্ধি পাই আছে, বাঢ়ি আছে। লগতে চোৱা ডিস্টেন্স, দূৰত্বটো কি হৈছে, লাহে 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 বাঢ়ি আছে। 4 8 12 16 20 এনেকে এনেকে কি আছে, বাঢ়ি আছে। তাৰ মানে সময় বঢ়াৰ লগে লগে দূৰত্ব কি হৈ আছে, বাঢ়ি আছে। সময়টো চোৱা কেনেকে বাঢ়ি আছে, 1 2 3 4 5 6
তার মানে 1 1 কৈ বাঢ়ি আছে 6 এর পৰত কিমান হ'ব ইয়া 7 হ'ব তাৰ পিছত 8 হ'ব তাৰ পিছত 9 হ'ব হল সময়টো এনেকে বাঢ়ি আছে এই মাজৰ খালি ঠাই বিলাক আছিল এবিলাক এনেকে তোমাক ধৰিব লাগিব বস্তুটো কেনেকে বাঢ়ি গৈছে তেনেকে বঢ়াই বঢ়াই দিলেই হল আকৌ চোৱা ডি টো কেনেকে বৃদ্ধি হৈ আছে 4 8 12 16 20 কেনেকে বাঢ়ি আছে 4 আছিল 8 হল কিমান বাঢ়িলে 4 বাঢ়িলে আকৌ চোৱা 8 ৰ পৰা 12 কিমান যোগ হৈছে 4 তাৰ পিছত 12 ৰ লগত 4 যোগ হৈ কিমান হৈছে 16 16 ৰ লগত 4 যোগ হৈ কিমান হৈছে 20 তাৰ মানে 4 যোগ হৈ গৈ আছে তেনেহলে এটো তো 4 যোগ কৰি দিলে হল 20 ৰ লগত কিমান যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব 20 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব এটো 24 তাৰ পিছত 24 ৰ লগত 4 যোগ কৰি 28 হৈছে হেটো কিয়তে এটো দি থৈছে আকৌ চোৱা 28 ৰ লগত কিমান যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব কিমান হ'ব তেনেহলে 28 ৰ লগত 4 যোগ কৰিলে হ'ব 32 বুজি পাইছা তাৰ মানে এই লাইনটোত কি হৈ গৈছে 4 4 কৈ বাঢ়ি গৈছে তাৰ মানে হল এতিয়া সব খালি ঠাইতে পুৰ হৈ গল এ নাম্বাৰ কোশ্চেনত কি কৈছে এ আৰু ডি এ ড্যাশ ভাবে বিচৰণ কৰে এতিয়া এটা বস্তু লক্ষ্য কৰা ইয়াত টিৰ মান বাঢ়ি গৈছে লগতে ডিৰ মানটো লাহে লাহে বাঢ়ি গৈছে তাৰ মানে কি ক'ব পাৰো এটা বৰৰ লগে লগে সময় বৰৰ লগে লগে দূৰত্ব কি হৈছে বাঢ়ি গৈছে যদি এনেকুৱা থাকে এটাৰ লগত আনটো কি হৈছে বাঢ়ি গৈছে তেনেহলে এটো ক হয় প্ৰত্যক্ষভাৱে বিচৰণ কৰা কি কৈছে মই হেতু কোৱা হয় যদি এটাৰ লগত আনটো সংখ্যা বাঢ়ি গৈ থাকে তেনেহলে তাক কোৱা হয় প্ৰত্যক্ষভাৱে বিচৰণ কৰা তেনেহলে সময়ও বাঢ়িছে দূৰত্বও বাঢ়িছে তেনেহলে এটো কি হ'ব প্ৰত্যক্ষভাৱে বিচৰণ হয় ইয়াত লিখিব লাগিব কি প্ৰত্যক্ষভাৱে বিচৰণ কৰে বুলি লিখিব লাগিব আকৌ চোৱা বি নম্বৰত কি কৈছে t = 6 হলে d কিমান হ'ব t = 6 হলে d কিমান হ'ব টিৰ মান চোৱা কিমান আছে 6 টিৰ মান ইয়াতে 6 ক'ত আছে এটো হল টিৰ মান 6 হল যেতিয়া টিৰ মান 6 আছিল সেই সময়ত ডিৰ মান কিমান আছে 24 গতিকে ইয়াত কিমান দিব লাগিব 24 হল আকৌ চোৱা d = 28 d = 28 ক'ত আছিল d = 28 এইটো ডিৰ মান 28 হলে টিৰ মান কিমান হ'ব সোয়া ডিৰ মান 28 আৰু সেই লাইনতে টিৰ মান কিমান আছে আমাৰ 7 আছে গতিকে টিৰ মান কিমান হ'ব আমাৰ 7 হ'ব হল আকৌ সোয়া d = 36 d = 36 d = 36 হোৱাৰ লগে লগে টিৰ মানটো কিমান হৈছিল আমাৰ 9 গতিকে t = কিমান হ'ব 9 হল একেবাৰে ইজি এটো নিয়মত কৰিলে কোশ্চেন নাম্বাৰ 3 গোটেইখিনি আনসার আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে যদি ভিডিওটো ভাল লাগে লাইক এটা কৰিবা আৰু যদি কিবা ডাউটস থাকে কমেন্ট বক্সত জনাবা মই সমাধান দিবলৈ চেষ্টা কৰিম